সেইটো এটা মোৰ তৰমুজ আৰু এটা লাগিছে সেইটো এটা তৰমুজ হয় মই খেতি কৰিছোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক মই ভিডিঅ' এটা দেখুৱাম বুলি ভাবিছোঁ। মই তৰমুজৰ খেতি অকণমান কৰিছোঁ, তাকে বলক চাই আহোঁগৈ। যিহেতু আপোনালোকে লকডাউনত এনেই আছে, মোৰ ভিডিঅ'টোকে চাওক আৰু মই কেনেকৈ খেতি কৰিছোঁ তাকে দেখুৱাবলৈ বিচাৰিছোঁ তৰমুজৰ খেতি। তেনেহ'লে চাই থাকক, কোনো ভিডিঅ'টো কাট কুট নকৰাকৈ। মোৰ তৰমুজৰ গছ, এই তৰমুজ লাগিছে, এইটো দেখিছে, এইটো মোৰ তৰমুজ লাগিছে। প্ৰথম মই হ'বনে নহয় ইয়াৰ টেষ্ট কৰিছিলোঁ, হৈছে খুব সুন্দৰ হৈছে। এয়া ফুল ফুলিছে, এইটো গুটি ধৰিব আৰু গুটি যিহেতু এইটো এটা হৈছে আৰু এটা আছে। এইকেইজোপা গছ বহুত সুন্দৰ হৈছে দেই, ভাল লাগিছে বাৰু। গছ বগাইছে, ফুল ফুলিছে খুব সুন্দৰকৈ, ফুল ফুলিছে খুব সুন্দৰকৈ, গুটি ধৰিব আৰু যিহেতু ধৰিছেই, বিশ্বাস মই ইয়াত সফল হ'ব পাৰিম, সেইটো কাৰণে মই লগাইছোঁ। এইটো চাওক, মই জাষ্ট প্ৰথম কৰি চাইছোঁ কি হয়। যিহেতু আমাৰ ইয়াৰ এৰিয়াত কোনো নকৰে, বেলেগৰ পৰা আনি পেলাই খায়, মই তাকে কৰি চাইছোঁ। দেখিছে, ইয়াত পোকে খাইছেও, পোকে ধৰিছে। এইটো চাওক, যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। মই নতুন নতুন খেতিৰ প্ৰডাক্ট দেখুৱাম, আপোনালোকে চাই থাকিব।